Hello everyone, Pallavita Worldshole আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকলৈ বানাৰস, ৰাজস্থান আৰু গুজৰাটৰ পপুলাৰ সুইট ডিশ এটা লৈ আহিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল পায় লাইক আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব। এতিয়া দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়ো। আজি মই আপোনালোকলৈ ৰবৰিৰ ৰেচিপিটো লৈ আহিছো। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিছো ফুল ফেট গাখীৰ 1.5 লিটাৰ, ব্ৰেড 9 পিচ, চেনি 3/4 কাপ, ঘিউ 1 টিস্পুন, মিল্ক পাউডাৰ 3/4 কাপ, এসেন্স 5 পৰা 6 ড্ৰপছ, ইলাচি পাউডাৰ 1 টিস্পুন, পানী বা গাখীৰ 1.5 কাপ। এতিয়া মই আটাইকেইখন ব্ৰেড মিক্সিত গুড়ি কৰি ব্ৰেড ক্ৰাম্বছ ৰেডি কৰি লম। মই এনেদৰে আটাইখিনি ব্ৰেড ক্ৰাম্বছ বনাই লম। এতিয়া মই গাখীৰখিনি এটা উতল আহিবলৈ গৰম হ'বলৈ দিলোঁ আৰু আনফালে মিল্ক পাউডাৰখিনি 1.5 কাপ গাখীৰত মিলাই এটা ফাইন পিউৰি ৰেডি কৰি ল'লোঁ। হাই ফ্লেমত গাখীৰখিনি এটা উতল আহিলে ইয়াত মই প্ৰথমতে মিল্ক পাউডাৰৰ পিউৰিটো দি দিম আৰু গেছৰ ফ্লেমটো কমাই দিম। তাৰ পিছত ব্ৰেড ক্ৰাম্বছ, চেনি, ইলাচি পাউডাৰ, ঘিউ, কেওড়া এসেন্স আটাইখিনি বস্তু দি এইখিনি মই ননষ্টপ লৰাই থাকিম। হাতখন এৰি দিলে তলফালে লাগি যাব, সেইকাৰণে এইখিনি ননষ্টপ লৰাই থাকিব লাগিব। দুই মিনিটমান সময় এনেদৰে ননষ্টপ লৰোৱাৰ পিছত গাখীৰখিনি অলপ ডাঠ হ'বলৈ ধৰিছে আৰু অলপ ডাঠ হ'ব লাগিব, গতিকে মই আৰু 5 মিনিটমান সময় এনেদৰে ননষ্টপ লৰাই থাকিম। গাখীৰখিনি প্ৰায় ডাঠ হৈ আহিছেই, দেখিছেনে কেনেকৈ এয়াৰ বাবলছবিলাক ফুটিছে। এইখিনি সময়ত আপোনালোকে কেয়াৰফুলি হ'ব, নহ'লে বাবলছবিলাক ফুটি গাত আহিব পাৰে, গতিকে সাৱধানে হেতাখন লৰাই থাকিব। এয়া মোৰ ৰবৰি ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। ৰবৰিখিনি ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই মিহিকৈ কাটি লোৱা কাজু আৰু আলমণ্ডেৰে আৰু লগতে কেইটামান ৰ'জ পেটেলেৰে এইখিনি মই সজাই দিলোঁ। ৰবৰিখিনি ৰুম টেম্পাৰেচাৰত ঠাণ্ডা হোৱাৰ পিছত ভাল টান সাফৰ লগা কণ্টেইনাৰ এটাত ভৰাই ফ্ৰিজত ৰাখিলে 4-5 দিনলৈ এইখিনি ভালে থাকে। এই ৰেচিপিটো খাবলৈ যিমানে টেষ্টি আৰু য়ামি হয়, ইয়াক বনাবলৈ ইমান টাইম আৰু বস্তুও নালাগে। গতিকে আপোনালোকেও এবাৰ এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা হ'ল আপোনালোকৰ সেইখিনি মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব। মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ।